নমস্কাৰ আপুনি সংযুক্ত হৈছে প্ৰাইম নাৰ সৈতে জামগুৰিহাটৰ কুসুমটোলাৰ নামঘৰত সংঘটিত হৈছে চাঞ্চল্যকৰ চুৰিকাণ্ড চুৰে লুটি নিলে দান পাত্ৰৰ ধন তালকে ধৰি বিভিন্ন সামগ্ৰী জামগুৰিহাটৰ কুসুমটোলাৰ পদ্মপুৰৰ নামঘৰত কালি নিশা চুৰৰ দলে প্ৰৱেশ কৰি লুটপাট সংঘটিত কৰে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্ৰ 100 মিটাৰমান দূৰত্বত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ নামঘৰটোৰ পৰা দান পাত্ৰত থকা নগদ 3000ৰ অধিক টকা এজোৰ তাল পিতলৰ চাকিৰ গছাকে ধৰি বহু সামগ্ৰী চুৰ কৰি নিয়ে চুৰে এই চাঞ্চল্যকৰ চুৰিকাণ্ডৰ বিষয়ে পুৱাৰ ভাগতহে জানিব পাৰে ৰাইজে ইয়াৰ পিছতে আৰক্ষীক অৱগত কৰা হয় অঞ্চলটোত নৈশ পহৰাৰ ব্যৱস্থা নোহোৱাৰ বাবে এইদৰে চুৰিকাণ্ড সংঘটিত হ'বলৈ পালে বুলি মন্তব্য কৰিছে ৰাইজে গছা 4 গছ আৰু দানপত্ৰ ভাঙিছে প্ৰায় 3000 মান টকা গৈছে আৰু তাল দুজোৰ মিডিয়াম টাইপৰ আৰু গামোচা নিছে 12খন পুলিচক আপোনালোকে জনাইছে নাই এতিয়া এই পুলিচত এতিয়া জনাবলৈ যামহে এতিয়া যাব গাঁওবুঢ়া আহিল গাঁওবুঢ়াক জনালোঁ আগতে হৈছে নে কেনেকৈ চোৰ আগতে এবাৰ হৈছিলে তাল নিছিলে সেইটো আমি জনোৱা নাছিলোঁ বাৰু তালযোৰ আমি আকৌ হেৰি কৰিলোঁ বাৰু কিনিলোঁ এতিয়া এই দ্বিতীয় টাইম চোৰ জামগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন প্ৰাইম নাও